নমস্কাৰ বন্ধুসকল 2025 চনৰ এইটো মোৰ খেতিৰ প্ৰথমটো ভ্লগ হয় আৰু আপোনালোকক A to Z খেতিৰ গোটেইখিনি প্ৰচেছ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব বন্ধুসকল আজি আমাৰ মানে মই আপোনালোকক সকলো প্ৰচেছ দেখাম বুলি ভাবিছিলোঁ আজি আমাৰ গোটেই ইয়াতে যিমান অমিতা আছিল পুৰাণ অমিতাবিলাক সব উঠালোঁ তাৰপিছত আজি এতিয়া হাল বাম আপোনালোকক দেখুৱাম আপোনালোকক গোটেইখিনি ভিডিঅ'খিনি ফুটেজখিনি দেখাম প্ৰচেছখিনি এয়া চাব ইয়াতে গোটেই আজি হাল বাম আমি আৰু আহি গ'ল ট্ৰেক্টৰ মানে ইয়াতে প্ৰায় আমি 8টা মান মাৰিম আমাৰ ফালে 8টা বুলি কয় আৰু ইয়া হাকটা মাৰিছোঁ কাৰণ ইয়াৰ মাটিখিনি অকণমান টান আছিল সেইকাৰণে আমি হাকটা মাৰি দিছোঁ ইয়া বন্ধুসকল আমাৰ প্ৰায় আজি হাল মাৰা হৈ গ'ল আমি ইয়াতে 8টা মাৰিছোঁ 8টা তাৰ নেক্সট আপোনালোকক প্ৰচেছখিনি গোটেইখিনি দেখুৱাম মানে ক'ত কেনেকৈ কি কৰিব লাগে গোটেইখিনি A to Z দেখুৱাম মই গোটেইখিনি আপোনালোকৰ ভিডিঅ'টো প্ৰস্তুত কৰি দেখুৱাম আপোনালোকে অপেক্ষা কৰক আৰু অমিতা খেতিৰ কাৰণে গোবৰটো বহুতেই বেছি ভাল হয় সেইকাৰণে আমি গোবৰৰ মেইন জাগা লৈ গ'লোঁ আৰু ইয়াৰ প্ৰথম আমাক বাৰু ফ্ৰীতে দিছে আৰু কিছুমানৰ পৰা আমি গোবৰটো কিনিও লৈছোঁ এয়া গোবৰখিনি আনি কিনে গোটেই খেতি পথাৰখিনি দি দিছোঁ মানে মাটিৰ লগত মিক্স কৰিছোঁ তাৰ ওপৰতে আমি হাল বাম এতিয়া আমি মিনিমাম 8-7 বস্তামান আনিছোঁ তাৰপিছত ইয়াতে গোটেই মাটিৰ লগত মিক্স কৰি দিছোঁ এইফালে আগৰ মিক্স কৰা আছিল আৰু সেইফালে নতুনকৈ মিক্স কৰিছোঁ এইখিনি আগত দিয়া আছে এইখিনি গোবৰ শুকাই গৈছে তাৰপিছত আমি এতিয়া গৰুৰে হাল বাই দিম কাৰণ গৰুৰ যদি হালটো বোৱা নাযায় তেতিয়াহ'লে খেতিটো মানে ইমান এটা ভাল নহয় সেইকাৰণে আমি এই গোবৰটো আৰু মাটিটো পুৰা মিক্স কৰি দিলোঁ আৰু ময়ো মানে অকণমান হাল বাব জানো যোৱাবাৰো বাইছিলোঁ মানে ভিডিঅ' এটা দিয়ে আছে তাৰপিছত এয়া মই অকণমান হাল বালোঁ মানে এতিয়া অকণমান পাৰা হৈছোঁ মানে যেতিয়া কামটো কৰি তাৰপিছত হাল বোৱা হ'ল তাৰপিছত মই এতিয়া খলি বনাই আছোঁ মানে আৰু দুজন মানুহ লাগি আছে তাৰপিছত ময়ো অকণমান হেল্প কৰি দিছোঁ আৰু মানে মিনিমাম টোটেল 12টামান আমি খলি বনাম বন্ধুসকল এতিয়া আমি মানে এই খলিবিলাকত মানে আমি পুলি এটা দুটাকৈ ৰুব আৰম্ভ কৰিছোঁ মানে ওখ কৰি কিনে এয়া পুলি আৰম্ভণি কৰিছোঁ আমি এয়া আপোনালোকক দেখুৱাই আছোঁ মই ওচৰৰ পৰা এয়া চাওক এইবিলাক পুলি এতিয়া আমি ৰুব আৰম্ভ কৰিছোঁ আজি ৰুইছোঁ এয়া ৰুই কিনে অকণমান পানী দিছোঁ কিন্তু ইয়াতে বেছি যদি পানীও পৰে মানে তেতিয়াহ'লে অলপমান দিগদাৰ হয় যদি বেছিকৈ বৰষুণ দিয়ে তেতিয়াহ'লে অলপমান প্ৰব্লেম বেছিকৈ ৰ'দ লাগিলে এতিয়া সৰু পুলি অৰ্থাৎ পুলিকেইটা এতিয়া মানে কোমল হৈ আছে সেইকাৰণে যদি বেছি ৰ'দ পৰে বা বেছি বৰষুণ পৰে তেতিয়াহ'লে বেছি বৰষুণ পৰিলে জেকা লাগিব আৰু বেছি ৰ'দ পৰিলে মানে পাতটো ঢাকি কিনে লেৰেলি যায় ঠিক তেনেকৈ আমি ৰুই আছোঁ আৰু এইবিলাক আমাৰ প্ৰচেছবিলাক আৰম্ভ হৈ গৈছে ইয়াৰ ওপৰত থৈছোঁ কালি ইয়াৰ ওপৰত গাঁতা কৰি কিনে এই পুলিটো এইখিনি এৰাই কিনে তাৰ ভিতৰত মাটিৰ ভিতৰত সোমাই দিয়া যাব তাৰপিছত আৰু লাহে লাহে গোটেইখিনি ফ্লেপ কৰা যাব এই চাওক আমাৰ গোটেইখিনি এতিয়া হৈছে আৰু 3টা লাইন হ'ল টোটেল আৰু বাকী 8টা টোটেল 1 2 3 4 5 6 7 8 9 10 11 12টা টোটেল খলি তাৰপিছত কালি এই দুটা খলি ক্লিয়াৰ কৰিম আমি মানে লাহে লাহে গোটেইখিনি ৰুই আছোঁ আৰু কাম বহুত বাকী আছে আপোনালোকক গোটেইখিনি দেখুৱাম এই চাওক তাৰপিছত এইখিনি হোৱাৰ পিছত মানে 10-15 দিনৰ মূৰত মানে এইবিলাক চাফা কৰি থাকিব লাগিব আৰু এইবিলাক গৰুবিলাক খুন্দি ইয়াৰ ভিতৰত শুকান গোবৰ দিব লাগিব তাৰপিছত অকণমান মানে পানী দিব লাগিব আৰু মানে ইয়াতে জেকা নালাগিবৰ কাৰণে চাইডত মানে কেৰি বেগ পাই দিব পাৰি আৰু সেই কেৰি বেগটো কি চিষ্টেমত আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত আৰু যদি এনেকুৱা কোমল ৰ'দতে এই পুলিবিলাক ৰুব লাগে যদি অলপমান টান হয় বা মাৰ্চ মানত বা ফেব্ৰুৱাৰী লাষ্টত যদি এই পুলিবিলাক ৰোৱা হয় তেতিয়াহ'লে মানে অলপমান মানে বিপদে হয় কাৰণ তেতিয়া ৰ'দটো অকণমান চোকা হ'লে মানে বহুত বেছি প্ৰব্লেম হয় পুলিটো ঢাকি দিয়ে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই